এটা অতি দুখ লগা ভিডিও আপোনালোকক দেখাব বিচাৰিছোঁ। 25/2/2020 তাৰিখে লক্ষীপুৰৰ যুৱ ব্যৱসায়ী অজয় সাহাক কেইজনমান দুৰ্বৃত্তই 50 লাখ টকাৰ মুক্তিপণ বিচাৰি অপহৰণ কৰিছিল। তেওঁলোকে অপহৰণ কৰি নি অতি অমানসিক অত্যাচাৰ কৰিছিল আৰু সেই অমানসিক অত্যাচাৰ কৰি শেষত অজয় সাহাক হত্যা কৰা হৈছিল। সেই পাশবিক অত্যাচাৰৰ লাইভ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছে। আজি আমি সেই ভাইৰেল ভিডিঅ'টো আপোনালোকক দেখাব বিচাৰিছোঁ, কেনেকৈ দুৰ্বৃত্তকেইজনে অতি অমানসিক অত্যাচাৰ কৰি লাইভ ভিডিঅ' বনাইছিল আৰু পৰিয়ালৰ লোকক সেই ভিডিঅ' দেখুৱাই 50 লাখ টকাৰ মুক্তিপণ বিচাৰিছিল। ভিডিঅ'টো দেখুৱাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ, যদি কাৰোবাৰ হাত দুৰ্বল আছে তেন্তে এই ভিডিঅ'টো চোৱাৰ পৰা যেন বিৰত থাকে। তাৰোপৰি আন এটা কথা যে ইতিমধ্যে আৰক্ষীয়ে সেই দুৰ্বৃত্তকেইজনক গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীৰ আগত অকপতে স্বীকাৰোক্তি কৰিছে যে তেওঁলোকে অজয় সাহাক হত্যা কৰিছে। হালকা হালকা দি थोड़ा 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 थोड़ा, ज़्यादा नहीं। उसको माँ को दिखाएंगे, ऐसे माँ पैसा नहीं दे रहे हैं ना। बेटा दे बेटा दे बेटा दे बेटा दे अगर इधर देख, तेरे पापा को दिखाएंगे आज। तेरे पापा के पैसे नहीं दे रहे, तेरे को मारने के लिए बोला था तेरे पापा। तेरा अम्मी को बोला तेरे को मारने के लिए। तेरा पापा भी बोला, तेरा अम्मी भी बोला। क्या करेंगे बोल, बता क्या करेंगे, तू बता। तू बता क्या करेंगे। तो कुछ नहीं बताएगी, मरेगी। मरने के लिए तैयार है। ओ हीरो, मरने के लिए तैयार है। इधर आके आँख खोल, इधर मेरे को देख, इधर आ, मेरे को देख। सोगी, सो जाएगी। पानी पिएगी, पानी पिएगी, पानी पी ले। বন্ধু বান্ধৱীসকল, এই হত্যাকাৰীকেইজনক কি শাস্তি দিলে ভাল হয় প্লিজ কমেণ্ট বক্সত জনাই যেন, আৰু অজয় সাহাৰ আত্মৰ সদ্গতিৰ কাৰণে সকলোৱে যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। ধন্যবাদ।